হেল্ল' ফ্ৰেণ্ডছ, পুনৰ এটা নতুন ভিডিঅ'লৈ মই আপোনালোকক আটাইকে স্বাগতম জনাইছোঁ। যোৱা পৰহি এটা মানে একদম মাষ্টাৰ ব্লাষ্টাৰ ষ্ট্ৰক দিলে আমাৰ মোদী গভৰ্ণমেণ্টে চাইনাক, আৰু সেইটো হ'ল যে 59 চাইনিজ এপ বেন কৰি দিলে ইণ্ডিয়াত। খবৰটো শুনি মই একদম আচৰিত হৈ গৈছিলোঁ, কিন্তু মনে মনে মোৰ ভালো লাগিছিল, কাৰণ এনেকুৱা এটা ষ্টেপ হয়তো প্ৰথমবাৰৰ কাৰণে আমাৰ ইণ্ডিয়াত হৈছে যে পাব্লিকে কিবা এটা বস্তু ডিমাণ্ড কৰিছে, কিবা এটা বস্তুৰ এগেইনষ্টত প্ৰটেষ্ট কৰিছে, আৰু সেইটো তাৰ শ্বৰ্টলি গভৰ্ণমেণ্টে একশ্যন লৈছে। বাৰু যিকোনো হওক, আমাৰ যি তাৰে ভিতৰত বহুতকেইটা পপুলাৰ এপো আছিল, টিকটক, বিউটি প্লাছ, হেল্ল' আদিকে ধৰি বিভিন্ন পপুলাৰ এপো আছিল, আৰু সেইকেইটা এপো বেন হৈ গ'ল একেলগে। কিন্তু কথাটো হ'ল, আমি যে যদি এই এপকেইটা মানে এতিয়াতো ব্যৱহাৰ কৰিব নোৱাৰোঁ, তেতিয়াহ'লে ইয়াৰে এগেইনষ্টত আমাৰ কিবা এপ আমাৰ পাম নেকি? আমাৰ অল্টাৰনেটিভ এপ কিবা আমি ইণ্ডিয়াতে আমাৰ মানে বনোৱা হ'ব নেকি, আছে নেকি? চ' মই এইটো ভিডিঅ'ত ডিছকাছ কৰিম আপোনালোকৰ লগত যে আমি চাইনা বস্তুবিলাক, চাইনা প্ৰডাক্টবিলাক এৰি আমি চলিব পাৰোঁ নে নোৱাৰোঁ। এতিয়া কিছুমানে কৈ আছে যে অপ্পো, যেনে কিছুমান মোবাইল ব্ৰেণ্ড বা যিবিলাক ইলেক্ট্ৰনিক্স ব্ৰেণ্ড আছে, মানে অপ্পো, ভিভ' এইবিলাক মোবাইল ব্ৰেণ্ড, আৰু বিভিন্ন টিভি ব্ৰেণ্ড, টচিবা, এইবিলাক সেই ব্ৰেণ্ডবিলাক বয়কট কৰিব লাগে। এতিয়া মই ক'ম, বয়কট কৰিব লাগে নে নালাগে। এতিয়া আমি যদি চাইনাক কমপ্লিটলি বাদ দি চলিব লগা হয়, আমি পাৰিম নে নোৱাৰিম? চ' আহক ভিডিঅ'টো দেৰি নকৰি আৰম্ভ কৰোঁ। এটা মেইন পাৰপজটো হৈছে মেক্সিমাম বস্তু আমাৰ চাইনাৰ পৰা আহে। আপুনি হয়তো বিশ্বাস নকৰিব, আমি যিবিলাক ফুড খাওঁ, ফুডবিলাকৰো যিবিলাক ইনগ্ৰিডিয়েণ্টছ আছে, মেক্সিমাম তাৰে ইনগ্ৰিডিয়েণ্টবিলাক চীনৰ পৰা আহে। 20% অফ অটো কম্পনেণ্টছ, যিবিলাক আমাৰ অটোমোবাইল মানে গাড়ী যিবিলাক পাৰ্টছ লাগে, তাৰে মেক্সিমাম ইম্পৰ্ট হয় চাইনাৰ পৰা। 70% ইলেক্ট্ৰিক কম্পনেণ্টছ, আৰু 40% লেডাৰ গুডছ, 70 to 80% ফাৰ্মাচিউটিকেল প্ৰডাক্ট ইম্পৰ্ট হয় চাইনাৰ পৰা। এতিয়া আপুনি ভাবি চাওক, আমাৰ যি মেক ইন ইণ্ডিয়া এটা 2014 চনত মোদী চৰকাৰে আৰম্ভ কৰিছিল, যে যিবিলাক বস্তু আমাৰ আহিব সেইবিলাক বস্তু আমি তাৰ বিপৰীতে আমাৰ গোটেইখিনি বস্তু ইণ্ডিয়াতে বনোৱা হ'ব লাগিব। কিন্তু আচল কথাটো হৈছে, যদিও মোবাইল বেছিভাগ চীনৰ কোম্পানী যিবিলাক মোবাইল আছে, সেইবিলাকে আমাৰ ইণ্ডিয়াতে প্লেন বনাইছে, তাতে যিবিলাক মানে তাত এছেম্বলিহে কৰা হয়, তাৰে যিবিলাক পাৰ্ট আছে সেইবিলাক ডিৰেক্টলি চীনৰ পৰা অহা। কিন্তু মই সেইটো বস্তু এইকাৰণে বেন কৰিব নকওঁ, কাৰণ যিবিলাক মানে প্লেন বনাইছে, যিবিলাক মোবাইল কোম্পানী আছে, সেই মোবাইল কোম্পানীবিলাকে আমাৰ ইণ্ডিয়াৰ যিবিলাক আনএমপ্লয়ড আছে ল'ৰা ছোৱালী, সেইবিলাকক তাতে প্লেচমেণ্ট দিছে, আৰু তাৰ কাৰণে আমাৰ দুই পক্ষৰ লাভ হৈ আছে, চীনৰো লাভ হৈ আছে, আমাৰ ইণ্ডিয়াৰো লাভ হৈ আছে। কিন্তু কথাটো হ'ল, যি 59 এপছ আমাৰ ইণ্ডিয়ান গভৰ্ণমেণ্টে বেন কৰিলে, সেই এপকেইটা ডিৰেক্টলি কণ্ট্ৰল হৈ থাকে চাইনাৰ পৰা। এতিয়া যদি টিকটকৰ কথা ক'ব যাওঁ, টিকটকো চাইনাৰ পৰা কণ্ট্ৰল হৈ থাকে। চ' আমি এনেকুৱা এটা চিটুৱেশ্যনত আমি বহুতেই ইয়াত প্ৰটেষ্ট কৰি আছে, আমি চলাব লাগে, মই সেইটো কথা ক'ব বিচাৰোঁ। যিসকল টিকটকাৰ আছে টিকটকাৰসকলে আনকিতো বাকী নাৰাখিল ইণ্ডিয়ান আৰ্মিক গালি দিবলৈ, আনকি আমাৰ গভৰ্ণমেণ্টক, মোদী গভৰ্ণমেণ্টকে গালি দিলে। কিন্তু এতিয়া কথাটো হ'ল কি, দেশৰ আগত টিকটকৰনো কি ইমান মানে এনেকুৱা এটা ভাল বস্তু আছে যে আমি টিকটকক বেন কৰাৰ কাৰণে, টিকটকক বেন হৈ যোৱাৰ কাৰণে আমি মোদীকো গালি দিছোঁ, মোদী গভৰ্ণমেণ্টকো গালি দিছোঁ, আৰু এইফালে মানে ইণ্ডিয়ান আৰ্মিকো গালি দিয়া হৈছে। এতিয়া আপুনি নিজে ভাবক, আমি সামান্য এটা টেবলেটৰ কাৰণে আমি ডিপেণ্ডেণ্ট চাইনাৰ ওপৰত, আমি ষ্টিলৰ ওপৰত ডিপেণ্ডেণ্ট, আমি মেডিচিনৰ কাৰণে ডিপেণ্ডেণ্ট, অটোমোবাইলৰ ডিপেণ্ডেণ্ট, আৰু ইলেক্ট্ৰিকেল প্ৰডাক্ট যিবিলাক কম্পনেণ্টছ আছে, সেইবিলাকতো মেক্সিমাম চাইনাৰ পৰা ইম্পৰ্ট হয়। তেনে ক্ষেত্ৰত আমি চীনক এৰি কেনেকৈ আমি চলিব পাৰোঁ? আমি এটা যিবিলাক আমাৰ যি চৰকাৰে যিটো কৰিলে, যি 59 এপ বেন কৰিলে, সেই এপকেইটা বেন কৰিলে একোটা লছ নহয়, কাৰণ আমাৰ সেইবিলাক ডাইৰেক্ট চীনৰ পৰা কণ্ট্ৰল হৈ আছিল, আৰু তাৰ যিখিনি ৰিভেনিউ আছে, ৰিভেনিউখিনি কমপ্লিটলি চীনৰ তাত গুচি যায়, আৰু 100ৰ 10% ৰিভেনিউ ইণ্ডিয়াৰ পৰা তেওঁলোকে কালেক্ট কৰা আছিল। সেইটো এটা বহুত ভাল গুড ষ্টেপ এটা লৈছে ইণ্ডিয়ান গভৰ্ণমেণ্টে।
কিন্তু কথাটো হ'ল আমি চীনৰ বস্তু বয়কট কৰি চলিব নোৱাৰোঁ কোনোদিন কাৰণ চীনৰ বস্তু আমি বয়কট কৰাৰ আগতে আমি নিজে সেইখিনি বস্তু ডিপেণ্ডেণ্ট হ'ব লাগিব আমাৰ সেইখিনি বস্তু সেইখিনি একে ৰেটতে আমাৰ ইয়াত পাব লাগিব আমি সকলোৱে আমাৰ যি কাৰণ চাইনা এখন ডেভেলপিং কাউণ্ট্ৰি আমাৰ ইণ্ডিয়া এখন ডেভেলপিং কাউণ্ট্ৰি চীনত বস্তু এটা 10 টকাত যদি বনাব পাৰে আমাৰ ইণ্ডিয়াত সেইটো বস্তু বনাওঁতে 100 টকা কিয় চাৰ্জ হয় আৰু যদি 100 টকাত চাৰ্জ হয় সেইটো বস্তু টেক্স লাগি কিবা লাগি সেইটো বস্তু কাষ্টমাৰৰ কাষত পাওঁতে কাষ্টমাৰ হাতত পাওঁতে বস্তুটোৰ দাম হৈ গৈ 200 টকা কিন্তু চীনে সেই একেটা বস্তু কাষ্টমাৰ হাতত তুলি দিব পাৰে 20 টকাতে বা 50 টকা ধৰি ল'লোঁ যেতিয়ালৈকে এই ডিফাৰেন্সটো থাকি যাব তেতিয়ালৈকে মানুহৰ মনত কোনোদিনে নহ'ব কাৰণ আমাৰ মানুহক সস্তীয়া বস্তু লাগে চলিব পৰা বস্তু লাগে আমি কিছুমান মই ইউটিউবাৰক দেখা পাইছোঁ যিসকলে কৈ আছে যে আমি চাইনিজ ফোন ইউজ কৰিব নালাগে চাইনিজ ফোনৰ মানে বিপৰীতে আমি এপল ইউজ কৰিব লাগে আসুস এতিয়া কথাটো ক'লো ইণ্ডিয়ান স্মাৰ্টফোন মই আগতে ইণ্ডিয়ান স্মাৰ্টফোন এটা লৈছিলোঁ মাইক্ৰমেক্স আছিল কিন্তু অৱস্থা ইমানে বেয়া কোনে কিনিব ডাইৰেক্ট চীনৰ পৰা ইম্পৰ্ট কৰে সেইটো তাৰে ওপৰত থাপ্পাটো লগাই দিয়ে মাইক্ৰমেক্স সব যিমান ইণ্ডিয়ান ব্ৰেণ্ড বুলি বহুৱালি কৰি আছে আমাৰ ইণ্ডিয়াত সেই ব্ৰেণ্ডবিলাকে ৰেডিমেড ফোন কিনিলেও ইহে চাইনাৰ পৰা আৰু তাৰ পৰা কিনি হৈ তাত থাপ্পাটো মাত্ৰ লগাই দিয়ে ইনটেক্স লাভা মাইক্ৰমেক্স এইবিলাক এটা এপলটো আপুনি মোৰ দৰে মানুহেতো ল'ব নোৱাৰে কাৰণ এটা এপল ফোনৰ দাম মিনিমাম 30,000 টকা 30,000 টকা দি খৰচ কৰি আমাৰ সাধ্য নাই আমি এটা ফোন কিনিবলৈ চ' গতিকে আমি চাইনিজ যদিও আমি ফোনবিলাক ইউজ কৰি আছোঁ মই ৰিকমেণ্ড কৰোঁ এইবিলাক ফোন নাভাঙিব কাৰণ ফোন এটা যিটো আপুনি ইউজ কৰি আছে সেইটো বহুত বেটাৰ ফোন কাৰণ আৰু এটা কথা কওঁ যদিও চাইনিজ কোম্পানীয়ে ফোনটো বনাইছে কিন্তু ইয়াত এছেম্বলি কৰিছে ইয়াত ইণ্ডিয়াত আৰু ইণ্ডিয়াত এছেম্বলি কৰাৰ কাৰণে ইয়াত প্লেন লগাব লগা হৈছে আৰু প্লেন লগাব লগা হোৱাৰ কাৰণে ইয়াত আমাৰ বহুত মানুহে ইয়াত এমপ্লয়মেণ্ট হ'ব পাৰিছে সেইকাৰণে মই কওঁ 1962 চীনৰ লগত আমাৰ যি ৱাৰ হৈছিল তাৰ পিছতো থাৰ্ড পাৰ্টিৰ কিন্তু হাত আছিল আৰু পাকিস্তান আমাৰ ইণ্ডিয়াৰ আছিল তাক সেপাৰেট কৰিলে ব্ৰিটিছে আৰু চাইনাৰ লগত আমাৰ সম্পৰ্ক যদিও ভাল আছিল সেই সম্পৰ্ক 1962 আমাৰ যি ৱাৰ হৈ কিনে নষ্ট হ'ল তাৰ আৰতো কিন্তু তৃতীয় শক্তিৰ হাত আছে বৰ্তমানৰ যি এটা পৰিস্থিতি হৈছে চীন আৰু ভাৰতৰ সেই পৰিস্থিতিৰ মাজতো তৃতীয় শক্তিৰ হাত আছে কাৰণ যদিহে তৃতীয় শক্তিৰ হাত নাথাকে যদিহে তৃতীয় শক্তিয়ে চীন আৰু ভাৰতক একেলগ কৰি মানে থাকে তেতিয়াহ'লে গোটেই পৃথিৱীত ৰাজত্ব চলিব ভাৰত আৰু চীনৰ দক্ষিণ এছিয়াৰ ৰাজত্ব চলিব আৰু সেইটো কেতিয়াও নিবিচাৰে আৰু পশ্চিমীয়া দেশসকলে সেইটো এইকাৰণে নিবিচাৰে কাৰণ যদি ভাৰত আৰু চীন একলগ হয় তেতিয়াহ'লে কোনো শক্তি নাই আমেৰিকা হওক ৰাছিয়া হওক এনেকুৱা কোনো শক্তি নাই যিয়ে এই শক্তিক ভাঙিব পাৰিব এই শক্তিক হৰুৱাব পাৰিব আৰু তেওঁলোকৰ অস্ত্ৰ বা বিক্ৰী হ'ব ক'ত যদিহে শত্ৰুতা বৃদ্ধি নকৰে চীনকে হওক উচতনি নিদিয়ে বা ভাৰতকে যদি উচতনি নিদিয়ে তেনেহ'লে অস্ত্ৰ বিক্ৰী তেওঁলোকে কৰিব ক'ত সেইকাৰণে সৰুতে আমাক এটা কথা শিকাইছিল আৰু সেইটো কথা হৈছে কি আমি বিপদৰ সময়ত ধৈৰ্য ৰখাটো প্ৰয়োজন যদি ধৈৰ্যৰ বান ছিঙি যায় তেতিয়াহ'লে আমি কোনো এটা সিদ্ধান্তই উচিতভাৱে ল'ব নোৱাৰোঁ গতিকে বৰ্তমান ভাৰতত ধৈৰ্য ধৰা সময় ধৈৰ্য সহকাৰে উচিত চিন্তা কৰা সময় কাৰণ ভাৰত চীন নেপাল বাংলাদেশ ভূটান এইবিলাক হৈছে আমাৰ চুবুৰীয়া ৰাজ্য আৰু নিজকে শক্তিশালী কৰিবলৈ হ'লে চুবুৰীয়া ৰাষ্ট্ৰৰ লগত ভাল ৰিলেশ্যন কৰি ৰখাটো অতিকে জৰুৰী চ' আপুনি নিজৰ মতামত কমেণ্ট কৰি মোৰ ভিডিঅ'ৰ তলত জনাব যদি ভিডিঅ'টো ভাল পাইছে লাইক কৰিব কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব চ' এটা নতুন ভিডিঅ'ৰ সৈতে পুনৰ লগালগি হ'ম আজিলৈ ইমানেই জয় হিন্দ